ল'ৰাৰ যেতিয়া স্কুল খোলা থাকে টিফিনত কি দিম কি নিদিম চিন্তা কৰি কেতিয়াবা মূৰটো গৰম হৈ যায়। কিন্তু উপায়টো নাই, টিফিনটোতো দিবই লাগিব। যিহেতু এটা দীঘলীয়া সময়ৰ কাৰণে স্কুললৈ ওলাই যায়। অৱশ্যে এটা কথা কিন্তু ক'ব লাগিব, ভাল কিবা এটা আইটেম বনাই দিওঁ বুলি ক'লে ল'ৰাটোৱেও লাগি ভাগি পূৰা সহায় কৰি দিয়ে। আৰু তেনেকৈ সি লাগি ভাগি দিওঁতে কেতিয়াবা মন কৰোঁ সি বনোৱা আইটেমটো মই বনোৱাতকৈ বেছি ভালহে হৈ উঠে। আজিও তাক তেনেকৈ ক'লোঁ টিফিনত চিকেন ৰোল বনাই দিওঁ। লগে লগে সি স্কুল যাবলৈ ৰেডি হৈ মোৰ লগত হাতে কামে লাগি গ'ল। মই ৰুটিকেইখন ৰেডি কৰি দিয়াৰ লগে লগেই সি তাত চিলি চচ আৰু মেয়নিজ সানি একেবাৰে ৰেডি কৰি পেলালে। ইতিমধ্যে মই কালি অনা মাংসখিনিৰ পৰা অকণমান চান কাঢ়ি ভিতৰত দিবলৈ পুৰটো ৰেডি কৰি থৈছিলোঁ। ল'ৰাটোৱে চচ আৰু মেয়নিজ সানি থোৱা ৰুটিখিনিত মই সাজু কৰি দিয়া চিকেনৰ পুৰখিনি ধুনীয়াকৈ দি 3টা চিকেন ৰোল সি টিফিনত নিবৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি ল'লে। আৰু মই ব্ৰেকফাষ্টত খাবৰ কাৰণে 2টা চিকেন ৰোল মোৰ কাৰণেও সি সাজু কৰি থৈ গ'ল।